So বন্ধুসকল হেলো ফ্ৰেণ্ডছ চেনেলটোত বিভিন্ন ধৰণৰ পৰা আমি বিভিন্ন ধৰণৰ কথা আমি আলোচনা কৰিম লগতে কিছুমান এনেকুৱা মোবাইল ফোন বা কেমেৰা এনেকুৱা ধৰণৰ কেমেৰা মোবাইল ফোন আৰু এনেকুৱা কিছুমান গ্ৰেজেটৰ বিষয়ে আমি হেতু হেলো ফ্ৰেণ্ডছ চেনেলটোত আমি আপলোড কৰিম যদি আপুনি হেই হেলো ফ্ৰেণ্ডছ চেনেলটোত মানে হল আপুনি এনেকুৱা ধৰণৰ বিভিন্ন কথাবিলাক আপুনি শুনিব খোজে আৰু যদি আপুনি মোবাইল ফোন কেমেৰা আৰু বিভিন্ন ধৰণৰ আপুনি গ্ৰেজেটৰ স্পেসিফিকেশন আপুনি চাব খোজে তেতিয়াহলে হেলো ফ্ৰেণ্ডছ চেনেলটো আপুনি সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব আপোনালোকক মই ধুনীয়া গ্ৰেজেট লগতে বিভিন্ন জনৰ বিভিন্ন কথা হেতু চেনেলত আমি আপলোড কৰিম আজিৰ ভিডিওটি আপুনি হেকলৈকে চাওক আৰু কমেন্ট কৰিবলৈ নাপাহৰিব কেনেকুৱা লাগিছে ভিডিওটি তেতিয়ালে ব্লগ আমি আজিৰ ভিডিওটি আৰম্ভ কৰো এটা ভাত পানী বিছে ভাত পানী ঘৰত পূৰ্ণিমাই খুৱাব 22 টুকুৰা কৰি হেলম বাল দে তুমি চাই খা কাটলো তাৰ এসে গৰু পানী খুৱাই এইয়া এটা ভাত পানী বিছে ভাত পানী ঘৰত পূৰ্ণিমাই খুৱাব আৰু বটলটো ক'ৰ পৰা খাইলা বটলটো মানে বালি হেজি নিও এনে কি টাকাৰ খাই দিনটোত 20 টকা 30 টকাও যাব পাৰে লিমিট নাই না মানে লিমিট নাই এনেকে লেখছনা তাৰ পিছত আৰু কি বটলটোৰ লগত কিবা চাটনি আছে নিমখ জ্বালা আৰু ধৰ জাহৰি কলৰ একটা খাইছো জাহাদি কল আৰু লগত আৰু কিবা চেনি তেনি নাই মানে একলাই জাহাদি কল আৰু নিমখ জ্বালা হলিয়া হৈ যায় আৰু বাৰু খৰচ কম মতে হৈ এটা ঘৰত যাই গা ধুব ভাত পানী খাব শুই থাকব তাৰ পিছত সব গরু দেখি আহিব এতিয়া আমি এটা মেইন কথা লৈ যাওঁ বাৰু এটা আমাৰ যে আটা আছে এটা গৰুৰ বিৰাট ডাঙৰ অজা মানে কিবা যদি গৰুৰ কিবা প্ৰব্লেম হয় তেতিয়াহ'লে ভাল চিকিৎসা হয় না নহয় যদি মানে আটাক বিচৰা বাৰু এতিয়া এৰিলোঁ হা পিছে কেনে ভাল না আমি আজি বহুত বিভিন্ন জনৰ মুখৰ পৰা বিভিন্ন ধৰণৰ কথা আমি আলোচনা কৰিম মনত কেনেকুৱা চলি আছে ভাব আজি চলা নাই মাজতে চলি আছে বৰ্তমান চাদা খাম চাদা খাই কি চলে কি নচলে সেইটো ক'ব নোৱাৰো আৰু বাৰু সেই মানে আজিতো শনিবাৰে হ'ল হাফ বন্ধ আজি নাকি কালিতো ফুল বন্ধ হ'ব আজি হাফ বন্ধত কি কৰিলে দিব চক বোকা বোকা সেট আহিলে 22 টুকুৰা কৰি হেলম বাল দে তুমি চাই এই আমাৰ সাড়ে 5